So welcome back friends. So আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম নেটৱৰ্কৰ কিছুমান উপকাৰিতা মানে বেনিফিটছ অফ নেটৱৰ্ক। সো নেটৱৰ্কৰ পৰা আমি কি ধৰণে কিছুমান বেনিফিটছ পাব পাৰোঁ তাৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম। সো এনেতে বহুত আছে, তাৰ ভিতৰত মই 3টা বা 4টা লৈছোঁ। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো প্ৰথমে হৈছে শ্বেয়াৰিং অফ ডাটা। সো ইয়াতে শ্বেয়াৰিং অফ ডাটা। সো আমি নেটৱৰ্কৰ জৰিয়তে যেনেকুৱা আপোনাৰ টেক্সট ফাইল হওক বা স্প্ৰেডশ্বীট, তেনেকুৱা ডকুমেণ্টছ, প্ৰেজেণ্টেশ্যনছ, আপোনাৰ অডিঅ' ফাইল, ভিডিঅ' ফাইল আদি আদান প্ৰদান কৰিব পাৰোঁ। তাৰ মানেটো হৈছে যেনেকৈ আপুনি এটা এক্সাম্পল লওক, আপোনাৰ লগত মোবাইল আছে। সো আপুনি মোবাইলেদি কেনে যেতিয়া আৰু এজন মানুহক ফোন কৰিব, মোবাইল থকা মানুহক বা আপুনি আপোনাৰ পেৰেণ্টছক ফোন কৰিলে, সো ফোন কৰাৰ পিছত নিশ্চয় কিছু বস্তুৰ আদান প্ৰদান হয়, যেনেকুৱা আমাৰ কথাৰ আদান প্ৰদান হয়। সো এই কথাটো হ'ল শ্বেয়াৰিং অফ ডেটা। আপুনি আপোনাৰ ফ্ৰেণ্ডছক আপোনাৰ হোৱাটছএপৰ পৰা কিবা এটা পঠাই আছে, সেইটো হ'ল এটা ডাটা, ঠিক আছে। সো এটা নেটৱৰ্কৰ সহায়তে আমি, আৰু আপোনাৰ যে ক'লোঁ হোৱাটছএপটো সেইটো এটা ডাটাৰ আণ্ডাৰতে কাম কৰে বা ডাটাৰ ভিতৰতে কাম কৰে। সো তেনেকৈ মোবাইলটো এটা নেটৱৰ্কৰ ভিতৰতে থাকে। সো নেটৱৰ্ক নহ'লে আমি যেনেকুৱা ক'ব পাৰোঁ যে নেটৱৰ্ক নাথাকিলে আমি ফোনো কৰিব নোৱাৰোঁ, মানে আদান প্ৰদান কৰিব নোৱাৰোঁ। সো যদি আমাৰ লগত নেটৱৰ্ক আছে, সো আমি যিকোনো বস্তু তেনেকুৱা ডকুমেণ্টছেই হওক বা প্ৰেজেণ্টেশ্যনছ হওক বা তেনেকুৱা ভিডিঅ' অডিঅ' যিকোনো বস্তু কি কৰিব পাৰোঁ, আদান প্ৰদান কৰিব পাৰোঁ। সো এইটো হ'ল এটা নেটৱৰ্কৰ চবতকৈ ডাঙৰ বেনিফিট। সো নেক্সট হৈছে শ্বেয়াৰিং অফ হাৰ্ডৱেৰ, মানে আমি হাৰ্ডৱেৰবিলাকো শ্বেয়াৰ কৰিব পাৰোঁ। আপোনালোকে গম পায় যে হাৰ্ডৱেৰ কাক কয়। সো কম্পিউটাৰৰ লগত জড়িত যিকোনো ডিভাইচ যিবোৰক আমি হাতেৰে চুব পাৰোঁ, সেইবোৰক কি বুলি কোৱা হয়, হাৰ্ডৱেৰ বুলি কোৱা হয়। সো শ্বেয়াৰিং অফ হাৰ্ডৱেৰ। সো আমি নেটৱৰ্কৰ জৰিয়তে হাৰ্ডৱেৰ আদান প্ৰদান কৰিব পাৰোঁ। যেনে ইয়াতে এক্সাম্পল দিয়া হৈছে প্ৰিণ্টাৰ। এতিয়া ধৰক আপোনাৰ ওচৰত বা আপোনাৰ অফিচত 5টা কম্পিউটাৰ আছে, 5টা কম্পিউটাৰ। তো এটা অফিচত 5টা প্ৰিণ্টাৰ জানো আপুনি কিনিব? নিকিনে নিশ্চয়। সো তেতিয়া কি কৰিব, আপুনি এটা প্ৰিণ্টাৰ কিনিব আৰু এনেকুৱা 5টাৰ পিছত নেটৱৰ্ক এটা ফৰ্ম কৰি দিব, আৰু প্ৰিণ্টাৰটো এজ এ নেটৱৰ্ক প্ৰিণ্টাৰ হিচাপে ব্যৱহাৰ কৰিব। তো ছাপ'জ ধৰক আপুনি এইটো প্ৰিণ্টাৰত বহি আছে, এইটো প্ৰিণ্টাৰৰ পৰা প্ৰিণ্ট দিলোঁ, আপোনাৰ প্ৰিণ্টাৰটো ইয়াত যদি থাকে, সো এইটো প্ৰিণ্টাৰৰ পৰা প্ৰিণ্ট দিলেও ইয়াতে আহি কিনে প্ৰিণ্ট হৈ যাব। সো এইটো কোৱা হয় যে শ্বেয়াৰিং অফ প্ৰিণ্টাৰ্ছ বা শ্বেয়াৰিং অফ ৰিচ'ৰ্চ, ইয়ানি নেটৱৰ্ক প্ৰিণ্টাৰ বুলিও ইয়াকে আমি ক'ব পাৰোঁ। সো এনেকৈ আমি কি কৰোঁ, নেটৱৰ্কৰ জৰিয়তে আমি হাৰ্ডৱেৰবিলাকো শ্বেয়াৰ কৰিব পাৰোঁ, ঠিক আছে। সো বলকচোন নেক্সট। সো নেক্সট হৈছে ইণ্টাৰনেট সেৱা আদান প্ৰদান। ইণ্টাৰনেট সেৱা আদান প্ৰদান, যে এতিয়া মই অলপ আগতে মই কৈছোঁ যে যদি আপোনাৰ অফিচত বা স্কুলত আপোনাৰ কি আছে, 5টা কম্পিউটাৰ আছে, তেনেকুৱা 5টা কম্পিউটাৰ আছে, বা আপোনাৰ ঘৰতে তেনেকুৱা 5টা কম্পিউটাৰ আছে বা অফিচত আছে। সো আপুনি 5টা কম্পিউটাৰৰ কাৰণে 5টা ইণ্টাৰনেট কানেকশ্যনটো নলয়, কেতিয়াও এটাই ল'ব। সো কি কৰিব, এটা ল'লে কিন্তু এটাতহে কাম কৰিব, এটা কম্পিউটাৰতে আপুনি ইণ্টাৰনেট কানেকশ্যন কাম কৰিব পাৰিব। যেনেকৈ আপোনাৰ মোবাইলত ৰিচাৰ্জ কৰিছে মানে আপোনাৰ মোবাইলতে ইণ্টাৰনেট চলাব পাৰিছে। কিন্তু যদি তেনেকুৱা এটা হটস্পট আমি ব্যৱহাৰ কৰোঁ, বা মোবাইলৰ যিটো ৱাইফাই আছে, হটস্পট আছে, এইবিলাক ব্যৱহাৰ কৰি কি কৰিব পাৰোঁ, আমিতো ইউজ কৰিমেই, বাকী আমাৰ ফেমিলি মেম্বাৰবোৰকো আমি কি কৰিব পাৰোঁ, ইণ্টাৰনেট দিব পাৰোঁ। মানে কথাটো হ'ল এনেকুৱা যে আপোনাৰ যদি একেটা একেটা কানেকশ্যন আছে আৰু কম্পিউটাৰ যদি 5টা আছে, সেই 5টাক আমি এটা নেটৱৰ্ক এটা গঢ়িব পাৰোঁ, আৰু এই নেটৱৰ্কৰ মাধ্যমেৰে কি কৰিব পাৰোঁ, আমি আমাৰ ইণ্টাৰনেটটো সকলো কম্পিউটাৰৰ মাজত শ্বেয়াৰ কৰিব পাৰোঁ। বুজিছে কথাটো? সো সেইকাৰণে কোৱা হৈছে যে আমি নেটৱৰ্কৰ জৰিয়তে আমি ইণ্টাৰনেটৰ নিচিনা সেৱাও আদান প্ৰদান কৰিব পাৰোঁ। সো নেক্সটটো হৈছে নেটৱৰ্ক এপ্লিকেশ্যনৰ ব্যৱহাৰ, দ্য ইউজ অফ নেটৱৰ্ক এপ্লিকেশ্যন। সো নেটৱৰ্কৰ জৰিয়তে আমি কিছুমান এপ্লিকেশ্যন যেনে ৱেব ব্ৰাউজাৰ, আপুনি গম পায় যে ৱেব ব্ৰাউজাৰ আপুনি ইউজ কৰি কিনে ইণ্টাৰনেটৰ পেজবোৰ বা ৱেব পেজবোৰ আমি দেখিব পাৰোঁ। সো ৱেব ব্ৰাউজাৰ হৈছে এটা নেটৱৰ্ক আপোনাৰ এপ্লিকেশ্যনছ, এটা ছফ্টৱেৰ তেনেকুৱা, ঠিক আছে। তেনেকুৱা চাৰ্ট এপ্লিকেশ্যনছ তেনেকুৱা আছে, আপোনাৰ অডিঅ' ভিডিঅ' কলিং ইত্যাদি। যেনেকুৱা আপুনি হোৱাটছএপত আপুনি ভিডিঅ' কলিং কৰি আছে, বা তেনেকুৱা চেটিং কৰি আছে, বা অডিঅ' কলিং কৰি আছে। সো এইবোৰ হ'ল ইউজ অফ নেটৱৰ্ক এপ্লিকেশ্যনছ মিনছ। সো আশা কৰিছোঁ এই 4টা বেনিফিটছ আপোনালোকে নিশ্চয় বুজি পাইছে। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পায় যে ভিডিঅ' এটা বনাওঁতে কিমান কষ্ট হয়, আৰু আপোনালোকে যেতিয়া লাইক নকৰে বেয়া লাগে। সো সেইকাৰণে কৈছোঁ যে আপোনালোকে নিশ্চয় লাইক এটা কৰি দিব ভিডিঅ'টো ভাল লাগিলে, আৰু যদি আমাক সহায় বা ছাপোৰ্ট কৰিব বিচাৰিছে বা ভিডিঅ'টোৰ পৰা আপুনি অলপমানো লাভৱান হৈছে, তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব বন্ধুবোৰৰ সৈতে হোৱাটছআপ বা ফেচবুক গ্ৰুপত, আৰু লগতে চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব, লগতে বেল বটনটো প্ৰেছ কৰি দিব আমাৰ আপডেটেড ভিডিঅ' ন'টিফিকেশ্যনছ তৎক্ষণাত পাবলৈ।